আপুনি কি ভাবিছে নিজৰ ঘৰতে বহি এটা নিজৰ ব্যৱসায় আৰম্ভ কৰিব? এই 5টা কাৰণ শুনক কিহৰ কাৰণে অৰ্গেনিক চাবোনৰ ব্যৱসায়টো আপোনাৰ বাবে এটা বিকল্প হ'ব পাৰে। প্ৰথম কাৰণটো হৈছে কৰোনাৰ পিছৰ পৰা বৰ্তমান প্ৰাকৃতিক সামগ্ৰীৰ ডিমাণ্ড বাঢ়ি গৈ আছে, যাৰ কাৰণে আপোনাৰ অৰ্গেনিক চাবোনৰ ডিমাণ্ডটো দিনক দিনে বাঢ়ি গৈ আছে। ছেকেণ্ড ৰিজনটো হৈছে আপুনি এই ব্যৱসায়টো ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে। অতি কম খৰচৰ মূলধন লৈ পেলাই আপুনি এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে। 3 নম্বৰ কাৰণটো হৈছে এই ব্যৱসায় প্ৰফিট মাৰ্জিনটো বহুত উচ্চ হয়, কাৰণ মানুহে নিজৰ স্কিনটোক লৈ বহুত সজাগ হৈ পৰিছে আজিকালি, যাৰ কাৰণে অৰ্গেনিক চাবোনৰ যোনটো ডিমাণ্ড হয় সেইটো দিনক দিনে বাঢ়ি গৈ আছে, যাৰ বাবে তাৰ প্ৰফিট মাৰ্জিনো আপোনাৰ বাবে বেছি হৈ পৰে। 4 নম্বৰ কাৰণটো হৈছে যে আপুনি এই ব্যৱসায়টো কৰি আপোনাৰ এটা নিজৰ ব্ৰেণ্ড মানে নিজৰ এটা ব্ৰেণ্ডিং কৰিব পাৰিব, যোনটোত আপোনাৰ অৰ্গেনিক চাবোনটোৰ এটা নিজৰ নাম থাকিব, যোনটো আপোনাৰ নিজৰ ব্ৰেণ্ডৰ হ'ব। 5 নম্বৰ অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰটো কাৰণ হৈছে যে এই অৰ্গেনিক চাবোনবোৰ যিহেতুকে কেমিকেল মুক্ত হয়, সেইবাবে এই চাবোনবোৰ আপোনাৰ পৰিৱেশ আৰু সমাজ দুয়োটাৰ বাবে সুৰক্ষিত। গতিকে অপেক্ষা নকৰি আজিয়েই আপোনাৰ চাবোনৰ ব্যৱসায়টো আৰম্ভ কৰক আমাৰ সৈতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ নতুন নতুন বিষয়বোৰত আপডেট পাই থাকিবৰ বাবে, আৰু স্ক্ৰীনত আহি থকা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি আপুনি এই বিষয়ে সবিশেষ জানিব পাৰে। নমস্কাৰ।